কেনেকুৱা ভালনে আপোনালোকৰ? কেইবাদিনো আপোনালোকৰ লগত মই কথা পতাই নাই। আজি ভাবিছোঁ ৰাতিপুৱাই আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ। তেতিয়াহ'লে মই নৱনীতাই মোৰ আন এটা ব্লগ নৱনীতা হেপী লাইফ ষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটো মই কি দেখুৱাওঁ চাই থাকিব। আৰু মাৰ ঘৰলৈ গৈছিলোঁ, আপোনালোকক তাৰ পৰাই মই ব্লগ দিছিলোঁ। তাৰপিছত মই ব্লগ দিয়াই নাই। কেইবাদিনো ঘৰৰ পৰা আহি মনটো বেয়া লাগি থাকিলে আৰু মাকৰ ঘৰলৈ গৈ আকৌ ঘূৰি অহাৰ পিছত মনটো বেয়া লাগি থাকে। সেইটো কথা ছোৱালীবোৰেতো জানিবই, কাৰণ সেইটো ফিলিংছ কোনেও গম নাপায়। আৰু শুনিছোঁ এটা ল'ৰাই বা এজন পুৰুষে সেই কথাটো যেতিয়াহে বুজি পায় যেতিয়া নিজৰ জীয়েকৰ বিয়া হয়। আৰু সেয়াই আৰু ছোৱালীৰ মনৰ সেই দুখটো, সেই অনুভৱটো কোনেও কেতিয়াও বুজিব নোৱাৰে। কেইবাদিনো মনটো বেয়া লাগি থাকিলে আজি ভাবিছোঁ মই ব্লগ দিয়া নাই যেতিয়া, আজি আকৌ মোৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। সেয়াই আৰু দিনটো কি দেখুৱাওঁ চাই থাকিব। ছোৱালীজনী স্কুল যাবলৈ ওলাইছে, তাইক খাব দিব লৈছোঁ। আৰু তাই আজি ভাত নাখাই পেলাই ভাত বনাই দিছিলোঁ। ৰাতিপুৱা খাব ইচ্ছা নকৰিব, ঠাণ্ডাও পৰিছে যেতিয়া। আৰু মোৰ পিছফালৰ বিচনা চিচনাবোৰ অৱস্থাটো বেয়া, এইবোৰ তাই যোৱাৰ পাছতে ভাল হ'ব। আৰু তাই এতিয়া খাই আছে, তাইক খাবলৈ দিছোঁ। তাৰপিছত মই চাহ খোৱাই নাই আৰু দেউতাকেও কাম এটা কৰি আছে। আৰু আপোনালোকে চাগে ঘৰত কিবা চাউণ্ড এটা শুনি আছে। এইটো হৈছে আমাৰ ঘৰত এই ধান কুটোৱা মিল আছে, চাউল কুটাই আছে, সেইকাৰণে চাউণ্ড এটা আহি আছে অকণমান। এই খাই আছে এইজনী। তাইক ৰাতিপুৱাই ৰুটি বনাইছিলোঁ আমালৈ, কিন্তু তাই খাওঁ বুলি ক'লে সেইকাৰণে খাবলৈ দিছোঁ। আৰু এটা আমলেট বনাই দিছোঁ, তাই এনেকৈয়ে খাই যাব আৰু এতিয়া। ছোৱালীক স্কুললৈ পঠিয়াই ল'লোঁ আৰু এতিয়া দুপৰীয়া ভাত বনাব হৈছে। মই বোলো ভাত ৰান্ধিয়ে লওঁ। তাৰ ভাত ৰান্ধি ল'লে আজৰি হওঁ। মানুহ ওলাই যাব পাৰে ভাতকেইটা খালে, সেইকাৰণে মই কি ৰান্ধিছোঁ দেখুৱাই থাকিম, চাই থাকিব। আজি মই ৰান্ধিব লৈছোঁ ঘৰৰে কুকুৰা এটা আছিলে, লোকেল চিকেন আৰু এয়া ৰান্ধিব লৈছোঁ। এয়া মই এটা পিঁয়াজ কাটি দিছোঁ, নহৰু আদাও থেতালি লৈছোঁ, আলু সৰু সৰু চাইজৰ 2টা। এয়া বনাওঁ আৰু মই চাই থাকিব আপোনালোকে। কেৰাহীখন গৰম হৈ লওক, দিবলৈ লৈছোঁ। কেৰাহীখন গৰম হ'ল আৰু তেল গৰম হৈ লওক। মোৰ তেল গৰম হৈ আহিলে আৰু মই ইয়াত কাটি থোৱা গোটেই পিঁয়াজটো দি দিছোঁ। পিঁয়াজখিনি মই ৰঙা হোৱালৈকে ভাজি লওঁ। আৰু মাংসখিনিত মই প্ৰথমতেই গৰম মছলা আৰু ধনিয়া অকণমান মিক্স কৰি থৈছিলোঁ, সেইটো মই আপোনালোকক ক'বলৈ পাহৰি থাকিলোঁ। আৰু তেলতো মই অকণমান ৰেড চিলি দি দিম, যিহেতু কালাৰটো ভাল আহিব। আৰু ঢেৰ নিদিওঁ, অকণমান দিম। মই পিচি থোৱা আদা নহৰুখিনি এই পিঁয়াজৰ লগত দি দিছোঁ। আৰু অকণমান দেৰি এনেকৈ ভাজি থাকিম, যিহেতু নহৰু কেঁচা গোন্ধটো যাব লাগিব। তেনেকৈ মই অলপ সময় ভাজি লওঁ। আৰু ইয়াতে অকণমান মই ৰেড চিলি দি দিম। ৰেড চিলি তেলত দি দিলে অকণমান কালাৰটো ধুনীয়া আহে, বহুত নিদিওঁ। আৰু এতিয়া মই ইয়াত আগতে সানি থোৱা মাংস মছলা দি ইয়াত দি দিম এতিয়া। এতিয়া মাংস দি দিলোঁ ইয়াত। অলপ দেৰি মই এনেকৈ ভাজি থাকিম। আৰু এনেকৈ মই অকণমান দেৰি ভাজি ইয়াত এনেকৈ সিজিবলৈ দিওঁ। এয়া মাংসৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। আৰু ইয়াত মই নিমখ দিয়া নাই আৰু হালধি মই
মাংসটো প্ৰথমতে সানোতে দি লৈছিলোঁ। ইয়াত মই এতিয়া কাটি থোৱা মানে এই আলুকেইটা দি দিম। আৰু ইয়াত মই এতিয়া নিমখ এতিয়া দি দিম। আগতে মই নিমখ যিহেতু দিয়া নাছিলোঁ, জোখমতে মানে নিমখটো মই দি লৈছোঁ। দি এতিয়া আকৌ অলপ সময় মই লৰাই থাকিম। আৰু মছলা নিমখ এইবোৰতো নিজৰ আন্দাজমতে হয়, নহয় জানো? এইবোৰ কোনে কেনেকৈ মছলা খায় আৰু এইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে। সকলো মানুহে মানে নিমখ বেছি নাখাবও পাৰে, কিছুমানে কম খায়, কিছুমানে বেছি খায়, সেইটো নিজৰ ওপৰত কথা। এয়া এনেকৈ মই এতিয়া আলুটো সিজিবলৈ অলপ সময় ঢাকি থৈ দিওঁ। সিজি থাকক এনেকৈ ঢাকি থৈ মই। এয়া মোৰ মাংস সিজি আছে, আলু সিজিছেগৈ আৰু ইয়াত মই এতিয়া অকণমান পানী দি দিওঁ। আৰু লোকেল চিকেনৰটো জোলটোৱে মানে খাব লাগে। আলু ধুনীয়াকৈ সিজি লাগে। এতিয়া পানী দিছোঁ। আৰু এয়া হৈছেগৈ আৰু মোৰ লোকেল চিকেন। আৰু একেবাৰে শেষত দিম মই এয়া, আৰু সেইটো হৈছে মোৰ মছলা থোৱা টেমাটো। এইটোত মই মোৰ মছলাবোৰ চব ভৰাই দিওঁ। আৰু মই একেবাৰে শেষত দিম এতিয়া ইয়াত অকণমান কচুৰি মেথি দি দিম। আৰু মইতো চব বস্তুৱে কচুৰি মেথি দিওঁ, আপোনালোকক কৈছোঁৱেই। এইটো হৈছে মোৰ ফেভৰেট মছলা। আৰু কচুৰি মেথি দিয়াৰ লগে লগে মানে বস্তুটো গোন্ধটোৱে বেলেগ আহি যায়। হৈ গ'ল আৰু খাম এতিয়া। আজি মোৰ দুপৰীয়া সাঁজটো তৈয়াৰ হৈ গ'ল। এয়া ভাত, এইফালে লোকেল চিকেন, আৰু কালিয়ে ফ্ৰাই কৰি থোৱা শ'ল মাছৰ টুকুৰা এটা আছিলে, সেই পিচটো, এই গোল নেমু, বিলাহী, কেঁচা জলকীয়া, নিমখ। আৰু এয়া হৈছে মোৰ আজি দুপৰীয়া সাঁজ। তেতিয়াহ'লে মই খাই লওঁ আৰু আপোনালোকে চাই থাকিব। তাৰপিছত মই আপোনালোকৰ লগত আকৌ কথা পাতিম। এয়া পিছবেলা হ'লহি আৰু এতিয়া 4টা, 4:30 হ'ব হৈছে। দুপৰীয়া ভাত খালোঁ। ভাত খোৱাৰ পাছত মানে মোৰ গোটৰ মিটিং আছিলে, মিটিঙলৈ গ'লোঁ। তাৰপিছত দুপৰীয়া ভাত সাঁজ খাই ধুনীয়া লাগিলে। আপোনালোকেও চাগে তেনেকৈয়ে বনাই খায়, নহয় জানো? মই আচলতে যেনেকৈ বনাই খাওঁ আপোনালোকক দেখুৱালোঁ, নাজানো আপোনালোকে কেনেকুৱা পালে। আৰু ছোৱালী মানে আমাৰ ইয়াত ৰাসৰ আখৰা হৈ আছে, আৰু ছোৱালী যাবলৈ ওলাইছে ৰাসলৈ। এইজনী ৰাসলৈ যাবলৈ ওলাইছে, সাজি কাচি আইদেউ যোৱা। যোৱা দেই ব'লা। আৰু এইজনী লগত শিল্পীও গৈছে, দুজনী যাব এতিয়া। ছোৱালীজনীৰ লগতে ওলাই আহিলোঁ। এয়া আমাৰ শিল্পী মাক, মানে আমাক খুৰীদৈ তাঁত লগাই আছে। এয়া বগা মেখেলা চাদৰ, নীলা ফুল। এয়া মই এবাৰ দেখুৱাই দিছোঁ। হাই এয়া চব ধুনীয়া লাগিছে। চব নীলা ফুলেই দিবনে? ৰঙা হেৰি কৰিলোঁ। গুড ইভিনিং। আৰু এতিয়া সন্ধিয়া লাগিলেহি, আৰু মোৰ ছোৱালী গৈ দেখুৱাইছিলোঁ আপোনালোকে, ছোৱালী গ'ল মণ্ডপলৈ। ৰাসৰ আখৰা হৈ আছে, যিহেতু ৰাস পাইছে বুলি মই আপোনালোকক জনাইছোঁ। আৰু এতিয়া মোৰ কাম হৈছে ভাত ৰন্ধা। আৰু তাইতো দেৰিকৈ আহিব, 7টা, কেতিয়াবা 8টাও হৈ যায়। তাৰপিছত মই এতিয়া ভাত ৰান্ধি আছোঁ। আৰু দিনততো মই মানে আপোনালোকক ৰেচিপি দিছিলোঁ মই লোকেল চিকেনৰ। আৰু এতিয়া মই আৰু ভাত ৰান্ধি আছোঁ। আৰু তাৰপিছত আমাৰ মানে সন্ধিয়া হোৱাৰ লগে লগে আমাৰতো গৃহিণীসকলৰ কাম সেয়াই, ভাত ৰান্ধিবই লাগিব। তাৰপিছত অকল জানো ভাত ৰন্ধাই কাম সেইটো নহয়, হয় নাই? গোটেই দিনটো সমস্ত গোটেই ঘৰৰ দায়িত্বটো মানে ক'বলৈ হয়। ঘৰত থকা মানুহ গৃহিণী কি কাম, কিন্তু সকলোতো গৃহিণীগৰাকীয়ে কৰিলেহে হয়। ল'ৰা ছোৱালী পালনাৰ পৰা আদি কৰি সকলো, নহয় জানো? তথাপিও পাত্তাটো নিদিয়ে কোনেও, ঘৰত কাম কৰা গৃহিণী আৰু, নহয় জানো? তাৰপাছত যদি ভাল হয় তেতিয়া ক'ব, হেৰি বাপেকৰ সেইটো গুণ আছিলে, সেইকাৰণে
সেইটো গুণ পালে। কিন্তু যদি বেয়া হয় নহয় ল'ৰা ছোৱালী, তেতিয়া কি মাকে ভালকৈ শিষ্টাচাৰ নিদিলে নহয় জানো। সেইকাৰণে আমি মাতৃসকল কিমান মানে সচেতন হৈ থাকিব লাগে এই ক্ষেত্ৰত, যে ল'ৰা ছোৱালী বেয়া হোৱাৰ লগে লগে সমস্ত দুখ আহি মাকৰ মূৰতে পৰেহি। তেতিয়াহ'লে সেইকাৰণে আমি মাতৃসকলেও মানে সেইটো মানে চাব লাগিব, যাতে ল'ৰা ছোৱালীৰ মানে সেই দুখটো আহি যে নিজৰ মনত নপৰে। আমি মানে ল'ৰা ছোৱালীক ভালকৈ যত্ন ল'ব লাগে নহয় জানো। এয়াই আৰু মই এতিয়া ভাত ৰান্ধি আছোঁ, আৰু আজি কি বনাম মই দেখুৱাম। এনেই ৰেচিপি শ্বেয়াৰ নকৰোঁ, তথাপিও এনেই অকণমান দেখুৱাম। আৰু ইফালে মোৰ ভাত হৈ আছে, আৰু আনফালে এয়া মাছ মানে দেউতাকে কাটি অকণমান ওলাই গৈছে। বৰালি মাছ আৰু শাল মাছ আজি মানে আমাৰ জালতে ধৰিছিলে, সেয়া কাটি থৈ ওলাই গ'ল। আৰু এইখিনি পুঠি মাছ আছে, এইখিনি মই বাচিম আৰু এতিয়া। তাৰপিছত বাচি মেলি মই বনাম এতিয়া। বনাই ৰেডি কৰি থৈ দিম। আৰু তাই আহি ভাগৰো লাগিব, ভাত খাই অকণমান সময় পঢ়িবও তাই। সেয়ে আৰু মইতো ব্লগটো শেষ কৰোঁ বুলি ভাবিছোঁ, কাৰণ আৰু এতিয়া ৰেচিপি দি থাকিলে ব্লগটো বহুত দীঘল হৈ থাকিব। তাৰপিছত আজি আপোনালোকে মোৰ ৰেচিপিটো চাই আৰু মোৰ মানে আজি ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে এটা মানে কমেণ্ট কৰি জনাব বুলি মই আশা কৰিছোঁ। আৰু তেতিয়াহ'লে আৰু গৃহিণীসকলৰ যি কাম সেয়াইতো মই দেখুৱাম নহয় জানো। তেতিয়াহ'লে আপোনালোকে মোৰ এই ব্লগটো চাই কেনেকুৱা পালে জনাব বুলি মই আশা কৰিছোঁ। আৰু তেতিয়াহ'লে ইয়াতে সামৰোঁ মই। বাই।